ইউটিউব চেনেলৰ পৰা মই নিকুনে আপোনালোকক সেয়া ভৰা শ্ৰদ্ধা জনাইছোঁ। আমি আজি সতীৰ্থৰ সৈতে নাজিৰা ৰজাপুলৰ পৰা বৰশিললৈ বনভোজ খাবলৈ যাবলৈ ওলাইছোঁ। ৰজাপুলৰ এই তিনিআলিটোৰ পৰা আমাৰ আজি পিকনিকৰ যাত্ৰা আৰম্ভ হ'ব। আমি ইতিমধ্যে বজাৰ সমাৰ কৰি প্ৰায় শেষ কৰিবলৈ লৈছোঁ আৰু মোৰ সতীৰ্থৰ সৈতে প্ৰায় গাড়ীত ভৰাই শেষ হৈছে। এই তিনিআলিটোৰ পৰা বাওঁফালেও যাব পাৰিব, সোঁফালেও যাব পাৰিব। আমি আজি বাওঁফালে যাম। আঘোণৰ সোণোৱালী ধানে আজি আমাক মাতিছে। এয়া মনটো দ্বাৰা চেনেল NBG 2020 আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক শ্বেয়াৰ কমেণ্টটো নিশ্চয় কৰিবই। আপোনালোকৰ এটা লাইকে মোক ব্লগ বনোৱাত বহুত অনুপ্ৰেৰণা দিয়ে। গতিকে মই আপোনালোকৰ পৰা এটাই বিচাৰিছোঁ, মোক চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক। ইতিমধ্যে গৰালি পাৰ হৈ চকীমুখ পাওঁ হৈছে। চকীমুখৰ পৰা আপোনালোকে বাওঁফালে যাব পাৰিব, সোঁফালে যাব পাৰিব। আমি আজি সোঁফালে যাম। এটা শৈক্ষিক বাতাবৰণৰ সৃষ্টি কৰিছে নৱোদয় স্কুলখনে। উচ্চতৰ মাধ্যমিক বিদ্যালয়খনেও যথেষ্ট অৰিহণা যোগাইছে। জীৱনটো শিক্ষা আৰু অভিজ্ঞতাই পুষ্ট কৰিলে। অভিজ্ঞতাহে মানুহক পূৰ্ণতা দিয়ে। মোক একো দিব নালাগে, মাত্ৰ এটা লাইক দিয়ক। জীৱনটো সকলোৱে উপভোগ কৰে, কিছুমানে মনে মনে, কিছুমানে চিঞৰ বাখৰ কৰি। দুয়োটাই মোৰ প্ৰিয়। অসমখন চিনাকি কিহৰ? জংগল মানে চাহ বাগান। ঐতিহ্যময় অসমৰ চাহ বাগানৰ অৱদান যুগ যুগান্তৰ। এটিকলি দুটি পাত, বহাগত কুলিৰ মাত, ৰচকী নাচনি ততে নাইকিয়া গাত। চাহ বাগিচাৰ আজি পৃথিৱীৰ চিনাকি। লাখ মানুহে আজি কৰ্মসংস্থাপন পাইছে এই চাহ বাগিচাৰ যোগেদি। আৰু অসমৰ যি উন্নয়নৰ মাপকাঠি, এই চাহ বাগিচাই বহুত অৰিহণা যোগাইছে। তাৰ কাৰণে আমি অসমৰ সমূহ কৰ্মচাৰীক ইয়াৰ যোগেদি নমস্কাৰ আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাস্তা মেৰামতি চলি আছে পৰ্যটকৰ বাবে। হাজাৰ হাজাৰ পৰ্যটকে ভিৰ কৰিবহি। এই ধূলিবোৰ নিশ্চয় ভাল লাগে। ইতিমধ্যে পাহাৰ সদৃশ চাহ বাগিচাবোৰ পাই গৈছোঁহি। মাত্ৰ কেইমিটাৰমান বাকী। উৎকণ্ঠা বাঢ়ি গৈছে। আমি বৰশিলত যিমান বস্তু আছে সকলোবোৰ দেখুৱাম। আহি নিৰ্দিষ্ট স্থান পাইছোঁহি। এই বৰশিলখনৰ কিনাৰতে দিখৌখন এখন বৈ গৈছে। তাতে এটা প্ৰকাণ্ড শিল আছে। ইটো পাৰে দিখৌখনৰ ইটো পাৰে এয়া নাগালেণ্ড, নগা পাহাৰ দৃশ্য। দমদমকৈ শিল গোটাই থোৱা দমৰ কিনাৰতে এই দিখৌখন এতিয়া শান্ত সুস্থ। কেনেকুৱা এটা নিৰ্মল পানী। ৰূপ চাব আপোনালোকে, ভয়ানক। কি বিশাল সোঁত ধৰি এই দিখৌ বৈ আহিছে। এই বৰশিললৈ শিল কঢ়িয়াই আনিছে। তাৰ পৰাই আমি কিমান যে শিল সংগ্ৰহ কৰিছোঁ। দূৰৰ পাহাৰত ৰিণিকি ডাঙামিক্স শুনিবলৈ পোৱা গৈছে। সকলেও বনভোজ খাবলৈ আহিছে। সেইটোৰ পৰাই তেওঁলোকে গান বজাই আনন্দ মতলীয়া হৈ পৰিছে। উপভোগ কৰিব জানিব লাগিব। আলকাটৰাটো সৌন্দৰ্যতা আছে। পৃথিৱীৰ নিচিনা এটা বিশাল শিল, এই শিলটোৰ মাজেৰে দিখৌখন বৈ গৈছে। তাৰণাত এই শিলবোৰ খনন হৈছে। এটা গাঁত হৈ গৈছে চাওক। ভৰি খোজ দিয়া নিচিনা। ঠিক মাটিত বোকা মাটিত যেন গৰুৱে খোজ দিছে, তেনেকুৱা চিন, শিলবোৰ ক্ষয় যোৱাৰ চিন। অপৰূপ সৌন্দৰ্য। আপোনালোকে আহক এবাৰ বৰশিল চাই যাওকহি। এয়া চাওক নৈখনৰ সোঁত, প্ৰবাল সোঁত। নামিব খেনুডোখৰ বহুত দ, ডুবি আছে ইয়াত। গতিকে দূৰৰ পৰাই উপভোগ কৰক। নামি পিনে আনন্দ উপভোগ নকৰিব। ঠিক এইটো জলপ্ৰপাতে নহয়নে? চাওকচোন। মানসিকভাৱে সাঁতুৰি নাথাকক। এই সোঁতত আপুনি মানসিকভাৱে সাঁতোৰক, কায়িকভাৱে নহয়। ঠিক আছে, সুদা হাত লৈ আহিছে, সুদা হাতে যাবগৈ। আনন্দ দিবলৈ শিকাওক। আনৰ পৰা আনন্দ ল'বলৈ শিকক। যদি আনন্দ দিব বিচাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰক। মই ভাল ভিডিঅ' দিয়াৰ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। লাগিব মোক অকণমান সময়। এইটো শনিবাৰে আপলোড দিয়া ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব কিন্তু। শিলত এই শিলবোৰে আকৰ্ষণ। হয় আপুনি ভবাতে শিলে শিলে ঠেকা খালে দিখৌৰে পানী। উপভোগ কৰি যাওকহি বৰশিলৰ পানী। নহ'লে এই গাঁতবোৰত আমি কি বিচাৰিলোহেঁতেন নিশ্চয় কুচিয়া নহ'লে ককৰা। কথিত একচুৱেলি কেঁকুৰা হ'ব লাগে। এইটো পাৰে দেখিছে যে পাহাৰটোৰ পৰা বৈ অহা পানীসমূহ হয়। এই শিলবোৰ দেখি ভয় নাখাব কিন্তু। পৰা নিয়া শিলবোৰে আপোনাৰ মোৰ ঘৰবোৰ বনাই আছে। এদিন ওলাব এই পাহাৰত উঠিমগৈ, কেনেকুৱানো লাগে চাই আহিম। আৰু সিপাৰৰ মানুহবোৰ বৰ সহজ সৰল, চিধা চাধা। চিনি নাপায় কিন্তু তেওঁলোকে। বড়োসকল আহে ইয়াতে গা ধুবলৈ। বজাৰ লগে লগে আমি ইয়াৰ পৰা আঁতৰি যোৱাই ভাল। তাৰমানে বহুত ঘটনা হৈ গৈছে। আপোনালোকক জনাওঁ, এনেকুৱা সময়ত আপোনালোকে নাহিব। ঠিক 4 বজাৰ লগে লগে ইয়াৰ পৰা আঁতৰি যাব। নহ'লে এটা নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট দূৰত্বত আপোনালোকে
এই বৰশিলৰ সৌন্দৰ্য উপভোগ কৰক। তেওঁলোকৰ এই সময়ত গা ধুব আহে, গতিকে তেওঁলোকৰ যিসকল পুৰুষসকল তেওঁলোকে এই নাচাবৰ বাবে তেওঁলোকে পহৰা দিয়ে। বিক্ষিপ্ত ঘটনা হৈ গৈছে, তেওঁলোকে শিঙিমুৰি কাঁড় মাৰি দিয়ে। গতিকে আমিও এই বিপদৰ পৰা আঁতৰি থকাই ভাল, আপোনালোককো জনাই থৈছোঁ। গতিকে খন্তেকৰ ভোজ হঠাতে খাই শেষ কৰিব নালাগে। ইয়াৰ উপৰিও মই বহুতবোৰ ঠাই ফুৰিবলৈ যাম, আপোনালোকক নিশ্চয় ব্লগ বনাই মই দেখুৱাম। এইবাৰ ইয়াৰ পিছৰবাৰ আমি কমলাবাৰী যাম। কমলাবাৰীও সুন্দৰ ঠাই, তাৰ দৃশ্যসমূহ দেখুৱাম। সদ্যহতে আমি এতিয়া বৰশিলৰ কথাই পাতোঁ। দূৰণিৰ পাহাৰৰ পৰা মোক যেন কোনোবাই ৰিঙিয়াই মাতিছে। নহ'লে কবিতা এটাই ৰচি দিলেহেঁতেন। মোৰ কবি গুণটো নাই, জোনবাই ওলাই হাজিৰ। বৰশিলৰ এই দৃশ্যবোৰে মোক মনত সাঁচ বহুৱাই থৈ গ'ল, আপোনালোকেও বহুৱাই থৈ যাব। কেতিয়াবা নিজ চকুৰে চাই যাবহি। মই যিমান পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, কিবা দুখ দাই নধৰিব। চেনেলটো আৰম্ভ কৰিছোঁহে, বহুত পুৰণি হয়। ইয়াতে এই আম গছজোপা বহুত পুৰণি হয়। ইতিমধ্যে আমি চাবলৈ গৈ আছোঁ। আম গছ আছে, বগৰী গছ আছে, বহুত পুৰণি গছ। কাছ পিঠা শিলবোৰ চাবলৈ আপোনালোকে নিশ্চয় আহিব বুলি আশা কৰিছোঁ। আগতে শিলবোৰ এনেকুৱা নাছিল, সৰু সৰু শিল আছিল, তাৰ ওপৰে দিশখন বৈ গৈছিল। এতিয়া এটা ডাঙৰকৈ কাছৰ পিঠিটোৰ নিচিনা ডাঙৰ এটা শিল ওলাই আহিছে। এই শিলটোৰ উপৰিভাগ ইমান ধুনীয়া খোদিত কৰা আছে। প্ৰকৃতি সজাইছে এই শিলটোক। এইটোৱেই বৰশিল, আটাইতকৈ ডাঙৰ শিল এইটোৱে বৰশিল। ইমান কাহিনী কোনে যে বনাইছে, কেনেকৈ মহাৰাজাৰ ভৰি খোজ আছে বুলি বহুতে বিশ্বাস কৰে। সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আমাৰ ৰৈছে। আশাকে এই বৰশিলখন সঁচাকৈ বৰ আচৰিত। এই শিলটোৱে মাতি থাকে দেশৰ হাজাৰ হাজাৰ পৰ্যটকক। নাজিৰাৰ গৌৰৱ এই বৰশিলটোক শতকোটি প্ৰণাম। ব্লগ বনাই থাকোঁতে আমাৰ ইতিমধ্যে খানা তৈয়াৰ হৈ গৈছে, বৰ টিপটপকৈ বনাইছে। এই বাগানখনৰ ভিউটো চাম পাহাৰৰ ওপৰত উঠিলে, আৰু ওপৰলৈ উঠিবলৈ মই চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ বাবে। মূল্য মই বিচৰা নাই আপোনালোকক, মাত্ৰ লাইক শ্বেয়াৰ কমেণ্টকেইটাহে বিচাৰিছোঁ। প্ৰায় আবেলি 4 বাজিব হ'ল, আমি ইতিমধ্যে ঘৰমুৱা হ'বলৈ থিৰাং কৰিছোঁ। গতিকে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই ব্লগটো সামৰিবলৈ চেষ্টা কৰিম। এটা নতুন এপিছ'ডত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। শুভৰাত্ৰি। চেনেলটো NBG 2020, আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মোৰ এয়া মাত্ৰ নিমিত্ত অনুৰোধ। আপোনালোকে লাইক ছাবস্ক্ৰাইব নকৰিলেও মই এইটো জোৰ কৰিব নোৱাৰোঁ। তথাপিতো আপোনালোকৰ কাৰণেই মই এই ভিডিঅ'খিনি বঢ়াই যাম। এই ইউটিউবত ভিডিঅ' দিম বুলি ভবা নাছিলোঁ, কিন্তু কিবা এটা ইচ্ছা গৈছে, গতিকে মই এইখিনি কৰিবলৈ আগবাঢ়িছোঁ।